নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ এই অনুষ্ঠানত আমি লৈ আহো কিছুমান গুৰুত্বপূৰ্ণ বিষয় ঠিক সেইদৰে আজিও লৈ আহিছো অন্য এটা গুৰুত্বপূৰ্ণ বিষয় আজিৰ বিষয়টি হৈছে দিহিং পাটকাই অভয়াৰণ্যত কয়লা খনন কিমান দূৰ যুক্তিপূৰ্ণ এই সম্পৰ্কত আলোচনা কৰিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে বিশ্বত বিপদাপন্ন প্ৰাণী নামেৰে প্ৰথমখন অসমীয়া গ্ৰন্থ লেখক প্ৰকৃতিবিদ শ্ৰী বুবুল শৰ্মা ছাৰ তেখেতক স্বাগতম জনাইছো আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ইমান ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিয়াৰ বাবে আহক তেনেহলে পলম নকৰি অনুষ্ঠানটো আৰম্ভ কৰো নমস্কাৰ আনুমানিক 70 কোটি বছৰ আগতে দিহিং পাটকাই বৰ্ষাৰণ্য সৃষ্টি কৰিছিল পৃথিৱীত দিহিং পাটকাইৰ দৰে কেৱল মাত্ৰ 6% বৰ্ষাৰণ্যহে জীয়াই আছে যি পৃথিৱীত 20%তকৈ বেছি অক্সিজেনৰ উৎপাদন কৰি আহিছে বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰি আহিছে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি আহিছে আৰু পৃথিৱীৰ জলবায়ু সুস্থিৰতা প্ৰদান কৰিছে এটা কথা হ'ল 937 বৰ্গ কিলোমিটাৰ দিহিং পাটকাই বৰ্ষাৰণ্যখন দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য দিহিং পাটকাই হস্তি সংৰক্ষিত ভূমি উপৰি কেইবাখনো সংৰক্ষিত বনাঞ্চল আৰু কেইবাখনো প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত গঠিত এই দিহিং পাটকাইৰ বৰ্ষাৰণ্যৰ অতি গুৰুত্বপূৰ্ণ অংগ হৈছে চালেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল য'ত বছৰি বৃহৎ হাতীৰ জাক অহা যোৱা কৰে আৰু এই চালেকি প্ৰস্তাৱিত সংৰক্ষিত ভূমি অঞ্চলখন দিককৈ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত দুৰ্ভাগ্যজনকভাৱে এই সংৰক্ষিত বনাঞ্চলৰ ইতিমধ্যে 57 বৰ্গ কিলোমিটাৰ প্ৰায় 57 বৰ্গ কিলোমিটাৰ কয়লা খনন কাৰ্য দ্বাৰা ধ্বংসপ্ৰাপ্ত হৈছে তাৰ পিছত এই ধ্বংস কাৰ্য বন্ধ নকৰি নতুনকৈ 41 বৰ্গ কিলোমিটাৰ এই এলেকাত বনাঞ্চল কেন্দ্ৰীয় চৰকাৰে কয়লা খননৰ অনুমোদন জনাইছে ই অতি দুৰ্ভাগ্যজনক কথা কাৰণ প্ৰতিজন অসমৰ ছাত্ৰ ছাত্ৰী নাগৰিকে বুজে যে কয়লা খননে তীব্ৰ প্ৰদূষণৰ সৃষ্টি কৰে আৰু এই তীব্ৰ প্ৰদূষণে দিহিং পাটকাই বৰ্ষাৰণ্য যি আমাৰ গৌৰৱ যি আমাৰ অধিকাৰ এই গৌৰৱক ধ্বংস কৰিবৰ কাৰণে যথেষ্ট অথচ আমি জানো যে বৰ্ষাৰণ্যক পৃথিৱীৰ হৃদপিণ্ড বুলি কোৱা হয় আৰু সেই একে অৰ্থতে দিহিং পাটকাই বৰ্ষাৰণ্য অসম তথা উত্তৰ ভাৰতৰ বাবে হৃদপিণ্ড গতিকে এই বৰ্ষাৰণ্যখনৰ এইকাৰণে হৃদপিণ্ড বুলি কোৱা হয় যে আমাৰ পৃথিৱীৰ ভূজলভাগ এই বৰ্ষাৰণ্যৰ জৰিয়তে আমি লাভ কৰি আছো বৰ্ষাৰণ্য এজোপা উদ্ভিদে আমাৰ চৌপাশে থকা বেলেগ উদ্ভিদতকৈ 4 গুণ বেছি অক্সিজেন 4 গুণ বেছিকৈ খাদ্য সৃষ্টি কৰাত অৰিহণা যোগাই আছে অথচ যে যি সময়ত বিজ্ঞানীয়ে কৈছে যে বিশ্বৰ 50% বন্যপ্ৰাণী আৰু উদ্ভিদ কেৱল বৰ্ষাৰণ্যতে পোৱা যায় আৰু সেই দিশৰ পৰা বিজ্ঞানীসকলে দাবী কৰিছে দিহিং পাটকাই বৰ্ষাৰণ্যটো অসম তথা উত্তৰ ভাৰতৰ 50%তকৈ বেছি জীৱ জন্তু আৰু উদ্ভিদ উপলব্ধ এটা কথা হ'ল কি যি সময়ত বিজ্ঞানীসকলে মানৱ সমাজক ক্ষতি কৰা দুৰাৰোগ্য কেঞ্চাৰৰ দৰে বেমাৰৰ বাবে ঔষধৰ আৱিষ্কাৰ বা ঔষধৰ সম্ভাৰ আছে বুলি প্ৰতীয়মান হৈছে যি সময়ত বৰ্ষাৰণ্যত পোৱা ভেঁকুৰৰ দ্বাৰা প্লাষ্টিক নষ্ট আৱৰ্জনা নষ্ট কৰিব পাৰে বুলি দৃঢ় মত প্ৰদৰ্শন কৰিছে সেই সময়ত এনে এক অমৃত ভাণ্ডাৰ স্বৰূপ অসম তথা উত্তৰ ভাৰতৰ হৃদপিণ্ড স্বৰূপ দিহিং পাটকাইত কয়লা খনন কৰিব দিয়া অনুমতি কিমান গ্ৰহণযোগ্য সেই প্ৰশ্ন আপোনাৰ সেই প্ৰশ্ন মোৰ
আমি যিকোনো ক্ষেত্ৰতে আমাৰ পৃথিৱীৰ এই অমৃত ভাণ্ডাৰ, যি অমৃত ভাণ্ডাৰে আমাক অক্সিজেনৰ প্ৰডাক্ট আমাক দি আছে, যি অমৃত ভাণ্ডাৰৰ পৰা আমি বিশুদ্ধ জল লাভ কৰি আছোঁ, প্ৰশ্ন জাগিছে আপোনাক এই অমৃত ভাণ্ডাৰ লাগে নে তীব্ৰ প্ৰদূষণ সৃষ্টি কৰা কয়লা খনি লাগে? সেয়ে মই দৃঢ়তাৰে ক'ব বিচাৰিছোঁ, মই দৃঢ়তাৰে প্ৰতিজন অসমৰ মানুহে কোৱা উচিত যে আই এম ডিগিং পাটকাই, ছেভ মি। ধন্যবাদ।